এজন বিশেষ কাৰিকৰ মইনাদা লাৰু আৰু মালপোৱা আৰু নাৰিকল লাৰু বাকী এইটো এনেকৈ পেকিং কৰি দিম লহালৈকে বনালোঁ কাৰ্ডটো এইটো আপোনালোকে দেখিছে ডিজিটেল আৰ্টিষ্ট এণ্ড প্ৰিণ্টাৰ মিঠুৰাজ বৰা লোকেশ্যনটো দিছোঁ চাই আৰ্টিষ্ট কেফে নমস্কাৰ ৰাইজ মিঠুৰাজ বৰা আৰ্ট ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোকে আগৰ ভিডিঅ'টো চাই ভাল পালে যিটো মই পুষ্পাথিৰ ট্ৰেন্সপৰ্টত মই জুবিনদাৰ পেইণ্টিং এখন কৰিছিলোঁ আৰু যিসকলে চোৱা নাই চাব আৰু কমেণ্ট কৰিব কেনেকুৱা হৈছে ছবিখন আৰু বৰ্তমান আছোঁ চাই আৰ্টিষ্টত এতিয়া সময় হৈছে পূৰা 7:30 বাজিছে আৰু আমি এতিয়া সামৰিবলৈ লৈছোঁ এফালে আমাৰ শ্যামদাই এয়া বিএলমাৰ্ট বন্ধ কৰি আহিলে ফ্লিপকাৰ্টৰ এইটো পাৰ্চেল লৈ কোনফালে যাব বিশাখাপট্টনম যাব আৰু এটা বিশেষ কথা মানে আমাৰ পিঠা এবাৰ বিশাখাপট্টনম পঠিয়াম আপোনালোকক দেখাম কাইলৈ আমি পেকিং কৰি পঠাম আৰু পেকিং কেনেকৈ কৰিছোঁ কি দিছোঁ সেইখিনি আপোনালোকক দেখাম আৰু লগতে পেইণ্টিঙৰ দুটা অৰ্ডাৰ আছে আজি ৰাতি গৈ এতিয়া আঁকিমগৈ সেইখিনি ভিডিঅ' দেখাম গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক এয়া এতিয়া ইমান বজাৰ কৰি আছোঁ এয়া চুমনাহঁতৰ দোকানত দিগন্ত খুৰাহঁতৰ দুটামান বজাৰ আছে আৰু এতিয়া গৈ পিনি আপোনাৰ এইখিনি কাঁহী বাতি এইখিনি বাচন বৰ্তনখিনি ধুবলৈ আছে ইয়াৰ গা বেয়া আজি নুধুৱে আমি সদায় ডেইলি ইয়াৰ পৰা গৈ পিনে যিখিনি বাচন বৰ্তন আছে আমি ধুই থাকোঁ আৰু এতিয়া গৈ পিনে সেইখিনি ধুই মেলি ৰাতিলৈ মই ভাত পানী খাই ছবি আঁকিম আৰু কি আঁকিম আপোনালোকক দেখাম সেইখিনি গতিকে আপোনালোকে চাই থাকক ঘৰ পাই গ'লোহি এতিয়া 9টামান বাজিলে এতিয়া বিশেষকৈ বাচন বৰ্তনবিলাক আছে সেইখিনি ধুম সেইখিনি এতিয়া ভিডিঅ'ত নেদেখাওঁ আৰু বাকী পেইণ্টিং ছবি আঁকিবলৈ আছে কি ছবি আঁকিম সেইখিনি আপোনালোকক দেখাম আৰু পেকিংখিনি ৰেডি কৰিম যিটো আমাৰ বিশাখাপট্টনমলৈ পঠিয়াম পিঠা সেইখিনি পেকিং ৰেডি কৰিম গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক এয়া আমাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ কেইদিনমান আগত শিল্পী দিৱস হৈ গৈছে এইখন মই 2022তে অঁকা ৱাল পেইণ্টিং পাকঘৰতে আঁকি থৈছোঁ ছবিবিলাক চাই থাকিব মিঠুৰাজ বৰা আৰ্ট ইনষ্টাগ্ৰামতো দি থৈছোঁ এতিয়া নতুনকৈ এটা যিটো ছিৰিজ আৰম্ভ কৰিলোঁ 8 নম্বৰ ছিৰিজটো পালোঁগৈ ৰেণ্ডম পিপল আৰ্টৰ গতিকে আমাৰ চাই আৰ্টিষ্টত আহিব কেতিয়াবা আপোনালোককো এনেকৈ আঁকি দিব পাৰোঁ ৰেণ্ডমলি আৰু ৰিয়েকশ্যনটো ৰেকৰ্ড কৰোঁ সেইটো ভিডিঅ' তেনেকৈ শ্বৰ্টছতো দিছোঁ ইউটিউবত এয়া আমি এতিয়া পিঠা বনাই আছে এয়া মা আছে এইফালে বহুতো কম হৈ আছে এই দেউতা আছে এয়া কাঁহী বাতি ধুই আছিলোঁ মই আৰু এয়া আমাৰ পিঠা হৈ আছে পিঠাখিনি ৰেডি কৰি আছোঁ আৰু দোকানলৈও ৰেডি কৰি আছোঁ আপোনালোকে চাই থাকক এয়া খোৱা বোৱা কৰি ল'লোঁ এতিয়া পিঠাখিনি পেকিং কৰিবলৈ আছে তাৰ আগত গাড়ীখন আৰু বাইককেইখন ভৰাবলৈ আছে সেইকেইখন ভৰাই লওঁ প্ৰায় 11টা বাজিব হ'ল আৰু সদায় দোকান থকাকেইদিন ইমানেই হয় 11টা 12টা ডেইলি বাজেই আৰু বিচনা টোপনি যোৱালেতো 1টামান বাজেগৈ আৰু পেইণ্টিঙৰ কাম আছে এতিয়া মই ছবি আঁকিব পাৰিম নে নোৱাৰিম একদম ধৰিব পৰা নাই মাথাটো বিষাই আছে মাথাটো একদম টিঙিচ মাৰিছে প্ৰথমে গাড়ী বাইককেইখন ভৰাই লওঁ তাৰপাছত চাওঁ যিমানটো কৰিব পাৰোঁ গুড মৰ্ণিং ৰাইজ কালি কি থাকিলোঁ বহুত ভাগৰ লাগিলে টোপনি ধৰিলে আৰু মাথাটো অকণমান বিষাই আছিলে এতিয়া পেকিং কৰিবলৈ লৈছিলোঁ যিখিনি আমি প্ৰথম বিশাখাপট্টনম সেইখিনি পেকিং কৰি ৰেডি কৰি লওঁ চব পিঠাৰে 7টা লাগে এতিয়া নাৰিকল লাডু তেনেকৈ 7টা তিলৰ লাডু 7টা তাৰপৰা এইফালে আমাৰ বৰপিঠা বা মালপোৱা 7টা তাৰপিছত ইয়াত আছে আপোনাৰ নাৰিকল লাডু নাৰিকল পিঠা নাৰিকল দি বনোৱা পিঠা 7টা আছে আকৌ এনেকুৱা তিল দি বনোৱা পিঠা 7টা আছে গতিকে 7টাকৈ তেনেকৈ আমি পেকিং কৰি আছোঁ সেইকেইটা হৈ গ'ল ৰেডি ইয়াত এতিয়া গোটেই পিঠাখিনি ভৰাই লওঁ আৰু পেপাৰ আছে নেকি এইটো চাইডকেইটা মই এই পেপাৰ দি ফিলিং কৰি দিছোঁ মানে যাতে এই বস্তুখিনি লৈ নাথাকে আৰু অলপ দিবলৈ আছে ইয়াত পিঠাখিনি দিলোঁ তিল লাৰু আৰু মালপোৱা আৰু নাৰিকল লাৰু বাকী এইটো এনেকৈ পেকিং কৰি দিম আৰু এতিয়া প্ৰমোশ্যনৰ কাৰণে এটা কাৰ্ড বনাওঁ চাই আৰ্টিষ্টও হ'ব আৰু লগতে মোৰ আৰ্টৰ প্ৰমোশ্যনটো হ'ব মিঠুৰাজ বৰা আৰ্ট বুলি সেইটো কাৰ্ডটো বনাই তাত মই লগাই দিম লগতে তেতিয়া দোকানখনৰ প্ৰমোশ্যন হ'ব লগতে মোৰ আৰ্টৰ প্ৰমোশ্যনটোও হ'ব এতিয়া বনাই লওঁ ফাৰ্ষ্ট আৰু সময়ো হৈ গৈছে বহুত সময় হৈ গ'ল দোকান খুলিবগৈ লাগে লহালৈকে বনালোঁ কাৰ্ডটো এইটো আপোনালোকে দেখিছে ডিজিটেল আৰ্টিষ্ট এণ্ড প্ৰিণ্টাৰ মিঠুৰাজ বৰা
লোকেশ্যনটো দিছোঁ চাই আৰ্টিষ্ট কেফে নিয়াৰ ইণ্ডিয়ান অইল পেট্ৰল পাম্প বিহপুৰীয়া 784161 আৰু ফোন নম্বৰ হোৱাটছএপ নম্বৰ দি দিছোঁ আৰু মোৰ ইউটিউব চেনেলৰ হেৰিটো দি দিছোঁ মিঠৰাজ বৰা আৰ্ট বুলি আৰু ফেচবুকৰ হেৰিটো গতিকে এইটো দি দিম তাত আৰু মানুহ আহিলে দিম কাৰ্ডটো আকৌ ভালকৈ বনাব লাগিব এইটো আমাৰ পেকিং ৰেডি হৈ গ'ল ইয়াত মোৰ কাৰ্ডটো লগাই দিছোঁ ওপৰত বাকী এড্ৰেছটো লিখিবলৈ আছে সেইখিনি বিহপুৰীয়াত গৈ পিনে কুৰিয়াৰ চেণ্টাৰত কৰিম আমি ওলালোঁ এয়া চাই আৰ্টিষ্টলৈ গা পা মেলি ধুই মেলি আজি অকণমান দেৰি হৈ গ'ল অলপ বেছিয়ে দেৰি হ'ল 9টা বাজি গ'ল অলৰেডি আৰু প্ৰাঞ্জল আহিলে প্ৰাঞ্জলো গা বেয়া মোৰো গা বেয়া এতিয়া গা বেয়া গায়ে দুইটাই দোকান খোলোঁগৈ এইটো প্ৰাঞ্জল বহি আছে বলক চাই থাকক আপোনালোকে এতিয়া আমি তাৰপিছত বৰ্তমান কাষ্টমাৰ আহিলে প্ৰথম কাষ্টমাৰ এইফালে গাখীৰ গৰম কৰি আছোঁ আৰু কাষ্টমাৰ লগতে আমিও একাপ চাহ খাই লৈছোঁ প্ৰাঞ্জল আৰু মই আৰু এই শ্যাম দা পাৰ্চেল দিবলৈ যোৱাই আজি একদম ড্ৰেছ চেছ চেম যে একদম জোতা চোতা লগাই কোট চোট লগাই কিবা আজি অনুষ্ঠান দুটামান বজাৰ কৰিবলগীয়া আছিলে বজাৰকেইটা কৰি ল'বলৈ ওলাইছোঁ চিকেনো ল'বলৈ আছে আৰু লগতে দুটামান বস্তু আছে কিনিবলৈ সেইখিনি কিনি মেলি আকৌ আহি পিনে লাগিম আৰু পাৰ্চেলটো পেকিং হৈ গ'ল আপোনালোকে দেখিছে এইটো আকৌ অলপ পাছত কুৰিয়াৰত পঠাব যাম তাৰ ভিডিঅ' দি আছোঁ এই পুনম খুৰা তাত এই বজাৰ কৰিব আহিলোঁ আৰু এটা নতুন চাহপাত ইউজ কৰিব দিছে অমৰ চাহ আৰু তাৰ লগত এটা বাল্টিং ফ্ৰী দিছে গতিকে ৰাইজক এবাৰ খুৱাই চাম অমৰ চাহ কেনেকুৱা হয় খাবলৈ আহিব খাবলৈ অমৰ চাহ এয়া পুনম খুৰা এয়া আমাৰ মইনা দা এয়া আমাৰ জিউচ খোলা আছে এইকেইদিন আপোনালোক আহিব কি বনাইছে আজি চাইনিজ আইটেম চব পূৰা মজা ৰেটত পাই যাব আপোনালোকে বিহপুৰীয়াৰ ভিতৰত চবতছে কমতে পাব নেকি হয়নে আৰু যিটো চিকেন পকৰা একদম ফেমাছ মানে বিহপুৰীয়াৰ ক'তো নাপায় সেইটো চিকেন পকৰা এইফালে মইনাদা লাগি আছে এইখন আমাৰ জিউচ আপোনাৰ JB হলৰ কাষতে আছে গতিকে আহিব এইফালে এতিয়া ষ্টাৰ্ট কৰি আছে কিমানমান বজাৰ পৰা অপেনিং হৈ যায় 12 বজাৰ পৰা হৈ যায় বাকী চাই থাকক এইফালে মইনাদা লাগি আছে পূৰা স্পীড দেখিছে নে হাতৰ স্পীড ৱাও কিমান জল্দি কিমান ফাষ্ট এজন বিশেষ কাৰিকৰ মইনাদা আমাৰ যিমানবোৰ খানা চানা পিকনিক ওচৰে পাজৰে যিমানখিনি হয় মইনাদাই গোটেই দায়িত্বটো লয় মাংস বনোৱা এয়া গতিকে আহিব জিউচলৈ এইটো JB হলৰ কাষতে আছে এতিয়া চিকেন দিবলৈ আহিলোঁ যিহেতু এইকেইদিন ৰ'ষ্টেড চিকেন কৰি আছিলোঁ আৰু ৰ'ষ্টেড চিকেন আৰু বনোৱা চিকেন যিটো আমাৰ ৰুটিৰ লগত খোৱা চিকেন দুইটাৰ কাৰণে মোবাইল লৈ আমি আহোঁ এই বাবা দাদা আৰু এই দেৱজিতে কাটি আছে ইয়াতে নিবলৈ আহোঁ সদায় নন্দন মেডিকেলৰ কাষত আৰু ইয়াত চিকেনটো মানে একদম নিজৰ মানে মই ধুনীয়া জোখত মোৰ কাটি দিয়ে মানে আৰু আমাৰ পুৰিবলৈও ভাল হয় সুবিধা হয় গতিকে আপোনালোকো আহিব ইয়াত পাবই একদম পূৰা ৰাতিপুৱা কেইটা বজাত খোলা দেৱজিত ৰাতিপুৱা 7:30 বজাৰ পৰা একদম ৰাতি 9টালৈকে ইয়াত পাব এভেইলেবল থাকেই মাংস নাপায় বুলি আপুনি কেতিয়াও উভতি যাব নোৱাৰে গতিকে আহিব ইয়ালৈ এয়া আমি চাহ বনাই আছোঁ এয়া প্ৰীত আহিলে প্ৰীতহঁতৰ এয়া স্কুল উইক চলি আছে কি কৰিলা প্ৰীত মই স্পৰ্টছত পালোঁ আৰু স্পৰ্টছত এৱাৰ্ড পালা বঢ়িয়া এয়া প্ৰীত ধুনীয়া ঢোল বজায় দেই একদম অকণমানি লৈহে বহুত ধুনীয়া ঢোল বজায় তাৰপৰা এয়া প্ৰীতৰ ভণ্টি ন বা তোমাতকৈ ডাঙৰ যিহেতু মই আপোনালোকক পেইণ্টিং ছবি আঁকিবলৈ আছে বুলি কৈছিলোঁ দুটা অৰ্ডাৰ আছে সেইখন মই দেখাই দিছোঁ এইটো ভিডিঅ'ত চাগে মই অঁকা সেইখিনি কম দেখাব নোৱাৰিম যিহেতু ভিডিঅ'টো বহুত দীঘল হৈ যাব সেইটো এক্সট্ৰাকৈ মই এটা ভিডিঅ' বনাম এই দুখন আপোনালোকে চাই লওক এখন বনাব লাগে A3 চাইজত ব্লেক এণ্ড হোৱাইট পেঞ্চিল ছেটিং কৰি আৰু এইখন মানে এনেকৈ মই উলিয়াই লৈছোঁ বাকী মোবাইলত ভালকৈ ফটো আছে ইয়াতে বনাম A3 চাইজত দুখন বনাম আৰু সেইটো ভিডিঅ' মই এক্সট্ৰাকৈ আপোনালোকক দিম অঁকা ভিডিঅ' বুলি মানে সেইটোত অকল মানে আৰ্টৰ আৰু লগতে ফ্ৰেমিং কৰা সেইখিনি ভিডিঅ'ও থাকিব গতিকে আপোনালোকে চাই থাকিব সেইটো নেক্সট ভিডিঅ' চাগে বনাম এতিয়া আমাৰ প্ৰাঞ্জলে এয়া বনাই আছে চিকেন পূৰা লোকেল ষ্টাইলত পূৰা ধুনীয়া চিকেন বনাই আছে আৰু এতিয়া মই পাৰ্চেলটো যিটো মই এতিয়া পেকিং কৰি থৈ দিয়া আছে এইটো মই এতিয়া কুৰিয়াৰত পঠাবলৈ যাম তো আমাৰ বিহপুৰীয়াত এতিয়া কেইটা কুৰিয়াৰ চেণ্টাৰ আছে মই নাজানো মই জনাত দুটা কুৰিয়াৰ চেণ্টাৰ চিনি পাওঁ এটা DTDC আৰু আপোনাৰ মাৰুতি আৰু মই DTDCৰ ওপৰত ইমান এক্সপিৰিয়েঞ্চ নাই আৰু মাৰুতিটোত মই এবাৰ পঠাইছোঁ তেনেকৈ মই আগৰ পেইণ্টিঙো পঠাইছোঁ গতিকে মই ভাবিছোঁ কি মাৰুতিতে পঠাম আৰু আপোনালোকে কমেণ্টত জনাবচোন মানে কোনটো বিশেষকৈ মানে চবতছে ফাষ্ট কি হয় মানে চবতছে ফাষ্ট কোনটো আৰু যোনটো ভাল হয় ছেফ হয় সেইটো আপোনালোকে কমেণ্টত জনাব যদি জানে
আৰু বিহপুৰীয়াত যদি আৰু কুৰিয়াৰ চেণ্টাৰ আছে তেনেহ'লে আপোনালোকে কমেণ্টত মোক জনাব, লোকেশ্যন দিব। মোৰ কাৰণ লাগিয়ে থাকে মানে, আৰু কোনটো চবতছে ভাল সেইটোও কমেণ্টত জনাব। এইখন আমাৰ বিহপুৰীয়া। পঠাবলৈ দি থৈ আহিলোঁ DTDCলৈকে। মই প্ৰথমে মাৰুতিত দিয়া কথা আছিলে, মাৰুতিত গৈছিলোঁ, তাত মানুহ নাছিলে। আৰু DTDCত মই প্ৰথম এইবাৰ ফাৰ্ষ্ট কিবা এটা পঠাইছোঁ তেনেকৈ, আৰু চাওঁ কি হয় আৰু এক্সপিৰিয়েঞ্চটো। কাৰণ মই মাৰুতিত কেইবাবাৰো এনেকৈ পেইণ্টিং কিবাকিবি পঠাইছোঁ, DTDCত আজি ফাৰ্ষ্ট টাইম। আৰু বাকী আপোনালোকে চাই থাকক। এইটো ইয়াৰ পৰা বিশাখাপট্টনম যাব আৰু 4 দিন লাগিব বুলি কৈছে। একচুৱেলি অৰ্ডাৰটো, পিঠা অৰ্ডাৰটো আমাৰ মহা প্ৰণৱদাই দিছিলে। আৰু এনেকৈ আপোনালোকে যদি অৰ্ডাৰ দিয়ে, আমি যিকোনো জেগালৈ পঠাবলৈ আমি সাজু আছোঁ। আপোনালোকে অৰ্ডাৰ দিব। মোৰ ইনষ্টাগ্ৰাম ID মিথুৰাজ বৰা আৰ্ট, তাতো আপোনালোকে মেছেজ কৰিব পাৰিব। আৰু ফেচবুকত মিথুৰাজ বৰা বুলি আছে। আৰু লগতে মোৰ ইউটিউব চেনেল আছেই, আপোনালোকে গম পায়। গোটেই সকলোৱে ছাবস্ক্ৰাইব কৰি দিব, যিখিনিয়ে চোৱা নাই মোৰ আগৰ ভিডিঅ'বিলাক চাব। গতিকে আপোনালোকে ছাপোৰ্ট কৰিব বুলি মই আশা ৰাখিছোঁ। বাকী আৰু ভিডিঅ' বনাই যাম, আৰু এইটো ভিডিঅ' বেছি দীঘল নকৰোঁ। আৰু যিটো স্কেটছ কৰিম বুলি ভাবি আছোঁ সেইটো ভিডিঅ' বেলেগকৈ এক্সট্ৰাকৈ ৰাখিম। এফালে পাঞ্জলে পকৰি বনাই আছে, যিহেতু গধূলি হৈ আহিছে। বাকী আহিব আমাৰ চাই আৰ্টিষ্টলৈ, ধুনীয়া একাপ চাহ খাব পিঠা পনাৰ সৈতে, আৰু গধূলি হ'লে পকৰি পাব, ৰ'ষ্টেড চিকেন পাব। এইফালে নীলোৎপল যাদৱ আৰু মৃণাল আহিলে। আমি জুই ধৰি আছোঁ আমাৰ ৰ'ষ্টেড চিকেনৰ কাৰণে। আৰু আপোনালোক আহিব, ৰ'ষ্টেড চিকেন খাবলৈ মন গ'লে আমাৰ ইয়াত পূৰা ধুনীয়াকৈ একদম গৰমে গৰমে চাৰ্ভ কৰা হয়। পূৰা 5:30 পৰা 6টামান বজাত আহিলে আপোনালোকে পাই যাব সেইটো সময়ত। আজি ব্লগটো ইমানেই আছিলে, চাই থাকিব ভিডিঅ'বিলাক। নেক্সট ভিডিঅ'ত আকৌ পেইণ্টিঙৰ যোনটো মই দেখালোঁ ড্ৰয়িং কৰিবলৈ আছে, সেইখিনি দেখাম। যিহেতু ভিডিঅ'টো বহুত দীঘল হৈ আছে, আমি সিমানলৈকে নকৰোঁ, আকৌ নেক্সট পাৰ্ট এটা কৰিম। গতিকে আপোনালোকে চাই থাকিব। আৰু মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। ইমানেই আছিলে, ধন্যবাদ।